নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্ট খালী হৈছে, 84টা ভেকেঞ্চি খালী হৈছে, য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। কিন্তু অনলাইন এপ্লাই কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেনেহ'লে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰক। আমাৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক পাই যাব, হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাব, তাতো জইন হৈ ল'ব পাৰে, যাতে সকলোবোৰ আপোনালোকে লিংকসমূহ সোনকালে পাই থাকে বা আপোনালোকে আপডেটসমূহ অতি সোনকালে পাই থাকে। ইয়াত দেখা পাইছে, ইয়াত লাষ্ট ডেটটো দিয়া আছে 6 আগষ্ট। 6 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। কিন্তু এই পদকেইটাত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি ফুলফিলমেণ্ট হ'লে ইয়াত এপ্লাই কৰিব পাৰিব, সেই সকলোবোৰ বিষয়ৰ ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম। অতি সোনকালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। ইয়াত ভিডিঅ'টোত চাওক, ইয়াত কৈছে ধুনীয়াকৈ ডিষ্ট্ৰিক্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি DMC, ইয়াত 15টা ভেকেঞ্চি খালী হৈছে বুলি কৈছে, য'ত আপোনালোকৰ গ্ৰেজুৱেট লাগিব বুলি কৈছে। গ্ৰেজুৱেট আৰু